হেল্ল' গাইজ, কালি আমি 4জন বন্ধু লগ লাগি পিনে পাঠশালালৈ গৈছিলোঁ। আধা ৰাস্তাতে ইমান জাম, হাইৱে পূৰা জাম হৈ গৈছে। তাৰপিছত এনেকৈ গাড়ীখন পাৰ্কিঙত ৰখাই পেলাই আমি আগলৈ বুলি আগবাঢ়িলোঁ আৰু ৰাস্তাতে লগ পালোঁ সাংস্কৃতিক শোভাযাত্ৰা, য'ত মানে সকলো স্কুলৰ ল'ৰা ছোৱালীবিলাক এনেকৈ সাংস্কৃতিক শোভাযাত্ৰাত মানে অংশগ্ৰহণ কৰিছিল। কিন্তু মেইন প্ৰব্লেমটো ক'ত হ'ল জানেনে? এই যে দেখিছে আপুনি মানুহৰ গেডাৰিং, ইয়াতে মেইন গেটত ইমান গেডাৰিং হৈছে, মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকো মানে মোৰ দেখি বিৰাট বেয়া লাগি গৈছে। মানুহৰ ইমান ভিৰ, মানে ঠিক সেই সময়তে যে সাংস্কৃতিক শোভাযাত্ৰাটো হৈছিল তাৰ কাৰণে ইমান ভিৰ হৈছিল। পিছত আমি আগুৱাই গৈ এইবোৰ মানে ইয়াতে প্ৰদৰ্শনীমূলক যিবিলাক আছে আপুনি এইটো চাব পাৰে। আপুনি জাপি দেখুওৱা হৈছে আৰু এখন কাঠৰে গাড়ী বনাইছে। এইবিলাক পুৰণি যিটো আমাৰ আগৰ দিনত আছিল বস্তুবিলাক ইয়াতে ধুনীয়াকৈ প্ৰদৰ্শনী কৰা হৈছে। কৃষি বিভাগৰ কিছুমান বস্তু কিন্তু মানিবলগীয়া। এইবোৰ চাইছেনে? বটলবিলাকত চব ধানৰ প্ৰজাতি আছে। এইটো ওলকবি দেখি কিনে বাপৰে বাপ, মোৰ বহুত আচৰিত লাগিছে। অসম পৰ্যটন ইয়াতে বহুত আহিছে। এইখন ভিনটেজ কাৰ আছে, য'ত ফৰ্ডৰ কোম্পানীৰ হয় এইখন। আৰু আমাৰ বঙাইগাঁও ৰিফাইনাৰী এইবোৰ প্ৰদৰ্শন কৰা হৈছে। কিন্তু চবচে ইয়াতে ভাল লাগিছে বিজ্ঞান মেলা। বিজ্ঞান মেলাত বহুত ধৰণৰ মানে এনেকুৱা বস্তু মানে দেখুৱাইছে, য'ত নেকি আমি তাহানি দেখা নাছিলোঁ। ইয়াতে ভাৰতীয় সেনাবাহিনীৰ কিছুমান আৰ্ম দেখুওৱা হৈছে, যিবোৰ মানে আপুনি চুই চাব পাৰে আৰু আপুনি হাতত লৈ মানে চাব পাৰে। মানে চববিলাক বস্তু এনেকৈ ছাৰজনে ধুনীয়াকৈ বুজাই গৈছে কি বস্তু কি হয়। আৰু এনেকৈ ৰাষ্ট্ৰীয় গ্ৰন্থমেলাখন চাই ঘৰলৈ উভতি আহিলোঁ। বাই।